হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে। আজি মই বগৰীৰ মিঠা আচাৰৰ এটি ভিডিঅ' আপোনালোকৰ ওচৰত আগবঢ়ালোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্টত জনাব। এয়া মই বগৰীৰ আচাৰৰ কাৰণে শুকাই থোৱা বগৰী মই ধুনীয়াকৈ কাটি লৈছোঁ, মানে ধুনীয়াকৈ যাতে তাৰ ভিতৰত তেল, মিঠা, জলকীয়া গোটেইখিনি সোমাই যায় তাৰ কাৰণে। আৰু তাৰপিছত মই লৈছোঁ শুকান জলকীয়া, জিৰা আৰু মিঠাই ধুনীয়াকৈ কাটি লৈছোঁ। ৰেড চিলিৰ গুড়িও আছে, মানে মই সেইখিনি ইয়াত দেখুৱাব পৰা নাই। আৰু এতিয়া মই আচাৰৰ কাৰণে কেৰাহীত মই তেল দি লৈছোঁ আৰু তেলখিনি ধুনীয়াকৈ যেতিয়া মানে তেলখিনি পকিব তাৰপিছত মই জিৰা গুড়ি কৰা নাই, জিৰাখিনি ইয়াত দি দিলোঁ। তাৰপিছত মই শুকান জলকীয়াকেইটাও ইয়াত দি দিলোঁ। যেতিয়া জিৰা আৰু শুকান জলকীয়াৰ গোন্ধখিনি ইয়াত ওলাব তাৰপিছত মই যিখিনি বগৰী মই আচাৰৰ কাৰণে লৈছোঁ সেইখিনি ইয়াত দি অকণমান লাৰি থাকিম। আৰু যেতিয়া মই গোটেইখিনি বস্তু ইয়াত দি দিলোঁ তাৰপিছত মই নিমখ 1.5 চামুচ, হালধি গুড়ি 1/2 চামুচ দি বগৰীখিনিৰ লগত মিহলাই তাৰপিছত মিঠাই গুড়খিনি মানে ইয়াত ঢালি দিম। আৰু গুড়খিনি দিয়াৰ কিছু সময়ৰ পিছতে মই ৰেড চিলি মই ইয়াত দিবৰ কাৰণে 2 পেকেট লৈছোঁ। আপোনালোকে জোখৰ অনুসৰি যিখিনি আপোনালোকক দৰকাৰ সেইখিনি আপোনালোকে ল'ব পাৰে। আৰু মই ইয়াত মই ৰেড চিলিৰ গুড়ি 2 পেকেট লৈছোঁ আৰু এনেকৈ মই ইয়াত লাৰি আছোঁ। এতিয়া অকণমান গেছটো ল' ফ্লেমত কৰি মই এইখিনি লাৰি থাকিম। যেতিয়াই মানে বগৰীৰ আচাৰখিনি ধুনীয়াকৈ অকণমান ক'লা হৈ আহিব আৰু লগতে যেতিয়া আঠা টাইপ ওলাব, মিঠাইৰ আঠা টাইপ ওলাব, তেতিয়া মানে বগৰীটো ধুনীয়া টেষ্ট হ'ব। আৰু এনেকৈ মানে আপোনালোকে বনাই খাবচোন, খুব ধুনীয়া লাগে। আৰু এনেকৈ ৰাখি থৈ দিব পাৰে, আপোনালোকে যিমান দিন ৰাখিব পাৰে। আমাৰ এয়া মিঠাইৰ গুড়ি মানে অকণমান কম হৈছিল, তাৰপিছত মই তাৰমানে আকৌ অকণমান মিঠাইৰ গুড়ি ইয়াত দি দিলোঁ। দেখিছেনে বগৰীৰ আচাৰখিনি ইমান ধুনীয়া মানে এটা কালাৰ উঠিছে। আৰু এতিয়াই মই অকণমান ল' ফ্লেমত ৰাখি দিছোঁ। তাৰপিছত আৰু অকণমান পিছতে মই এইখিনি নমাই ৰাখিম আৰু ঠাণ্ডা হ'বলৈ দিম। তাৰপিছত টেষ্ট কৰি চাম, খুব ধুনীয়া হৈছে খাবলৈ। আৰু আপোনালোকে এনেকৈ বগৰী আচাৰ কৰি খাবচোন, খুব ভাল লাগে। এয়া ধুনীয়া ৰংচোৱা কালাৰ উঠিছে।
Sạc cắm đấy mấy cái.